হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। ৱেলকাম বেক টু সেইদিনাখনৰ ব্লগটোত আপোনালোকে দেখিলে নপুৰুষৰ সকাম, আৰু আজি হৈছে দৰা বহোৱা আৰু দৰাৰ ভাত খোৱা নিয়ম। গতিকে এয়া দৰা বহাবৰ কাৰণে যা যোগাৰ কৰি আছে। তাৰ আগতে আমি পানী তুলিবলৈ যাম, আৰু এয়া পানী তোলা যোৱাৰ আগৰ দৃশ্য। আৰু এইফালে সকলোৱে ব্যস্ত কামত। মাংস কাটিছে। এয়া আমাৰ বৰ্তা, দাই, আৰু সকলোৱে কামে কামে ব্যস্ত। এইফালে আয়তীসকলে, গোপিনীসকলে আমদালি গাঁঠি বেৰ তলত মেৰিয়াই আছে। আৰু এয়া ছোৱালীৰ ঘৰৰ পৰা দৰালৈ বলি দি পঠিওৱা বৰণৰ সাজ। আৰু আনফালে ৰভাৰ তলত এয়া গোপিনীসকলে বহিছে, যিহেতু পানী তুলিবলৈ যাব। গতিকে তাৰ আগতে ইয়াত পানী তুলিবলৈ যোৱা মানুহসকলে সেৱা কৰি যাব। সেইফালে আমাৰ দৰা মাক, দৰা খুৰীয়েক, বৰ মাক, বৌয়েক। এতিয়া পানী তোলা নিয়ম শেষ হ'ল, আৰু এতিয়া ঘৰত গৈ পৰৱৰ্তী নিয়ম কৰিবগৈ। আৰু এয়া দৰাক গা ধুৱাবৰ কাৰণে মাকে আগবঢ়াই লৈ গৈ আছে। গা ধোৱা নিয়মৰ পাছত এয়া দৰা মূৰত তেল দিয়া নিয়ম কৰিবলৈ লৈছে। গতিকে দৰাক আয়তীসকলে সমাজৰ আগত এনেদৰে পাতি পাৰি বঢ়ুৱাইছে, আৰু লগত বহিছে বন্ধুৱে। আৰু এতিয়া আয়তীসকলে বিয়ানাম আৰু জোৰানাম জুৰিছে। আকৌ বেছি থাকিবা লাজ কৰিছে।
নামটো কি এটা শুনিবা এনেই দৰা দৰা হৈ বহি থাকিলে নহ'ব কাম আয়তীসকলৰ পৰ্বৰ পাছত যেতিয়া ঘৰৰ সকলোৱে মিলি নাচিছে আনন্দ কৰিছে। আজিৰ ভিডিঅ'টো ইমানেই, তাৰ পিছৰ অংশখিনি নেক্সট পাৰ্টত আহি আছে।